কুলদীপ তুমি কোৱা ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? মুম্বাই চহৰ। মুম্বাই চহৰ শুদ্ধ উত্তৰ। মহসিং তুমি ক'বা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ৰাজস্থান। ৰাজস্থান শুদ্ধ উত্তৰ। ৰাজস্থান তুমি ক'বা ভাৰতত বৰ্তমান মুঠ কিমানখন ৰাজ্য আছে? 28খন। 28খন শুদ্ধ উত্তৰ। ৰাহুল তুমি ক'বা ভাৰতত বৰ্তমান মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? 8খন। 8খন শুদ্ধ উত্তৰ। হিৰণ তুমি ক'বা ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ শুদ্ধ উত্তৰ। ৰূপজ্যোতি তুমি ক'বা ভাৰতৰ আটাইতকৈ ওখ মিনাৰ কোনখন? কুতুব মিনাৰ শুদ্ধ উত্তৰ। দেৱজিৎ তুমি ক'বা ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1916 চনত। 1916 চনত শুদ্ধ উত্তৰ।